হেল্ল' ফ্ৰেণ্ডছ, এয়া হ'ল গুণৰ গৰমৰ বন্ধ, কিন্তু সি ব'ৰ হৈ গৈছে। সেইকাৰণে চাইকেল লৈ তিনিটাই ওলাই আহিলোঁ। এইখন মহেন্দ্ৰ মোহন চৌধুৰী উদ্যান, আমি বগলী পাৰ্ক বুলি কওঁ। ইয়াতে আহিলোঁ, আহি পেলাই দেখিলোঁ যে ইয়াত য়োগা প্ৰেক্টিচ হৈ আছে। আৰু এইটো আমাৰ ৰণদাৰ ছোৱালী হয়, তাই ধুনীয়া প্ৰেক্টিচ কৰে। এই প্ৰেক্টিচখিনি চালোঁ। এয়া ইমান ধুনীয়াকৈ প্ৰেক্টিচ কৰি আছে। ইয়াত এয়া গানটোৰ লগত মিলাব লাগে আৰু হাঁহিবও লাগে বোলে। তাই ইমান কণমানি, কিন্তু ইমান ধুনীয়াকৈ গাটো ভাঁজ কৰিব পাৰে, ফ্লেক্সিবল হয়। পাৰফৰ্মেঞ্চবিলাক একদম ৱাও পাৰফৰ্মেঞ্চ দিছে, একদম চাই থাকিবই মন যায়। তাইৰ ভাল হওক ভৱিষ্যত। এয়া তাইৰ পাৰফৰ্মেঞ্চ শেষ হ'ল। এয়া আকৌ আমাৰ মামাৰ ছোৱালী, মামাৰ, তাইও ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছে আৰু হাঁহিটো ধুনীয়াকৈ দিছে। তাইৰো পাৰফৰ্মেঞ্চ চালোঁ অকণমান। ঠাইডোখৰ কিন্তু ঠিক বাচিছে, নহ'লে আমি ক'ত চাব পাৰিলোঁ হয়। ৰুমৰ ভিতৰত যদি হ'লে হয়, পাৰ্কত কৰাই ভালে হৈছে। এনেকৈ পাৰফৰ্মেঞ্চবিলাক চাই থাকিলে নিজৰো কৰোঁ লাগে, কিন্তু কৰিব নোৱাৰি। এইবিলাক একদিনৰ কাম নহয়। তেওঁলোকে কিমান প্ৰেক্টিচৰ ফলত এই ষ্টেজটো পাইছে হয়তো। আৰু এনেকৈ এই দুগৰাকীৰে পাৰফৰ্মেঞ্চটো চাই পেলাই আমি লাহেকৈ আৰু গুচি আহিম। আৰু কাৰণ বেছি সময় ৰখি থকা সময় নহ'ব। আৰু গুণ আৰু সৰুৰো যাব মন গৈছে। ইয়াত মানুহ বহুত হৈছে, ইমানবিলাকে। এয়া তাৰপিছত আমি আহিলোঁ ম'মৰ দোকানত। সি ম'ম' খাবলৈ বোলে। জুচ খাবা নেকি? লগত এটা পেপচিও ল'লোঁ, পেপচি খাই বোলে। আৰু মুনাই কালি কৈছিল তাক চিকেন উকৰা নে কি আছে, এইটো তাক খুৱাব বুলি। সেইকাৰণে সেইটোৰো পাৰ্টি হ'ল, একেলগে চববিলাক পাৰ্টি হ'ল। তো গুণ খুচ হৈ গ'ল বৰিঙৰ মাজত। যদিও বাহিৰত ক'তো ফুৰিব যাব নাপালে, তথাপিও ওচৰতে অকণমান ফুৰাই কেনে তাক মাইণ্ডটো ৰিফ্ৰেছ কৰি দিলোঁ। তো আজিলৈ ইমানেই, আৰু বেলেগ ভিডিঅ'ত লগ পাম। থেংক ইউ, বাই বাই।